জেৰটো দি দিলে আপোনাৰ 1 বছৰ নিয়া গৰু লাত মাৰি ভাঙি পেলাই দিব বাউণ্ডাৰীটো দিলে 40-30 বছৰ যাব গ্যাৰান্টি আছে এইটো আমাৰ সকলোৱে জেওৰা দি লয় হয় জেওৰাখন দিয়া আৰু এই ৰেডিমেড বাউণ্ডাৰী দিয়া পাৰ্থক্যটো বেছি নহয় কিন্তু এখন ফটো উলিয়াই দিলে মোক এনেকুৱা ৰেডিমেড বাউণ্ডাৰী वाला ডিজাইন লাগে আপুনি বনাই দিব পাৰিব পাৰিম যেনেকৈ লাগে গুগলৰ পৰা আপুনি এখন ফটো উলিয়াই দিয়ক অসমত পাৰিম অল অসমত তেওঁলোকে দাদাহঁতে আপুনি এখন জেওৰা দিলে জেওৰাখন আপুনি যে এবছৰ যাব সেইটো কথা নাই গৰুৱে ভাঙি পেলাব আকৌ আপোনালোকে নতুনকৈ দিব লাগিব ৰেডিমেড বাউণ্ডাৰী ৱাল এইবিলাক দেখিছে কিন্তু এইবিলাক আপুনি লগোৱাৰ পিছত এবাৰ আপুনি লগোৱাৰ 30-40 বছৰ দাদাহঁতে ধুনীয়াকৈ গ্যাৰান্টি দিছে ডাইৰেক্ট 40 বছৰ যাব ভেজাল নাই কোনো ভেজাল নাই মালিকে ঘৰৰ পৰা খালি পানীটো দিব ক'ত আপাৰ আছাম ফালে যাব নেকি এইবিলাক আপাৰ আছাম যাব আপাৰ আছাম ফালে যাব ন আপোনালোকৰ এইটো চাওক কেনেকুৱা গপচ একদম বহুতে গপচ এইবিলাক ৰেডিমেড ৱাল 50% আপ টু আপোনালোকে ডিসকাউন্ট পাই যাব নমস্কাৰ আজি আপোনালোকলৈ একদম ব্যতিক্ৰমী ভিডিও এটা লৈছো কাৰণ সকলোৱে এখন ঘৰ বনায় ঘৰখন বনোৱাৰ পিছত তেওঁলোকে বাউণ্ডাৰী দিব বিচাৰে কিন্তু ৰেডিমেড বাউণ্ডাৰী ৱাল কি বা ইটাৰ বাউণ্ডাৰী ৱাল কি সেই কথা লৈ এই ভিডিওটো লৈ আহিছো কাৰণ আপুনি যদি এতিয়া ঘৰটো বনোৱাৰ পিছত যি ইটাৰে বাউণ্ডাৰী ৱাল দিয়ে বহুত টকা খৰচা হয় আৰু আপোনাৰ বহুত মেহনতো লগা হয় বহুত দিন লাগে কিন্তু মই আজি আপোনাক এনেকুৱা জেগাত লৈ আহিছো য'ত আপোনালোকে আপোনালোকৰ ঘৰত ৰেডিমেড বাউণ্ডাৰী ৱাল লগাই আপোনালোকে বহুত টকা ৰেহাই হ'ব প্লাছ একদম বহুতে মজবুত হ'ব আৰু এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে এই ৰেডিমেড বাউণ্ডাৰী ৱাল কেনেকৈ প্ৰস্তুত কৰে যিহেতু অসমত বিভিন্ন প্ৰান্তৰ ৰেডিমেড বাউণ্ডাৰী ৱাল এতিয়া বৰ্তমান হৈছে কিন্তু আজি মই এটা ব্যতিক্ৰমী ফেক্টৰীত আপোনালোকক লৈ আহিছোঁ তেওঁলোকে একদম ব্যতিক্ৰমীভাৱে তেওঁলোকৰ এই ৱালসমূহ পিছফালে যিবিলাক ৱাল দেখিছে এই ৱালসমূহ তেওঁলোকে প্ৰস্তুত কৰে প্ৰথমে আপোনালোকক এই ফেক্টৰী ওনাৰ লগত আপোনালোকক চিনাকি কৰাই দিম তাৰপিছতে আপোনালোকক কেনেকৈ তেওঁলোকে এই ৱালসমূহ প্ৰস্তুত কৰে পুচসমূহ প্ৰস্তুত কৰে বা প্লেটসমূহ প্ৰস্তুত কৰে গোটেইখিনি A to Z ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম প্ৰথম এতিয়া তেওঁলোকৰ ওনাৰ লগত চিনাকি কৰাই দিম আহক তেতিয়া মোৰ লগত আছে এই ৰেডিমেড বাউণ্ডাৰী ৱালৰ ওনাৰ দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ শুভ নামটো আমাৰ দৃঢ়চক এবাৰ কৈ দিয়কচোন মোৰ নাম গুলজাৰ হুছেইন আৰু আপোনালোকৰ এই ফেক্টৰীৰ লোকেশ্যনটো ক'ৰ হেন নগাঁও চামগুৰি ন তে আমাৰ ভিডিঅ' চোৱাৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালৈ ফোন আহিব যে তেওঁলোকৰ ঘৰত বাউণ্ডাৰী ৱাল দিব লাগে আপুনি তেওঁলোকৰ ঘৰত গৈ কৰি দি থৈ আহিব পাৰিবনে পাৰিম অসমৰ বিভিন্ন প্ৰান্ততে যাব পাৰিব আচ্ছা তে আজি আপুনি আমাৰ ভিউৱাৰ্ছক দেখাই দিব লাগিব যে আপোনালোকে মোৰ পিছফালে এইবিলাক প্লেটসমূহ যে আছে কেনেকৈ প্ৰস্তুত কৰে বা কি কি ৰ মেটেৰিয়েলছসমূহ দিয়ে আমাৰ ভিউৱাৰ্ছক আপুনি ধুনীয়াকৈ দেখাই দিব পাৰিব তে ঠিক আছে তে আপোনালোকে এইখিনিতে এটা কথা সুধো আপোনালোকে এই কামটো কৰাৰ কিমান দিন হ'ল 10 বছৰমান হৈছে 10 বছৰ আপুনি এক্সপেৰিয়েন্সৰ ফালৰ পৰা আমাৰ ভিউৱাৰ্ছক বনাই দিব পাৰিব আচ্ছা তে দাদাই এই কামটোৰ লগত জড়িত 10 বছৰ হৈছে দাদা এইখিনিতে আৰু এটা কথা সুধো যে ইটাৰে যিহেতু বহুতে বাউণ্ডাৰী ৱাল দি আহিছে বহুত দিনৰ পৰা হয় কিন্তু এইটো এতিয়া নতুনকৈ আহিছে ইটাৰে আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়ে এটা এবিঘা মাটিত যদি দিয়ে ধৰি লওক যেনিবা 5 লাখ 6 লাখ টকা এটা গ'ল ইয়াত কিমান যাব আপুনি যদি আপোনাৰ ৰেডিমেড বাউণ্ডাৰী ৱাল যদি দিয়ে আমাৰ ধৰক আপোনালোকে 5 লাখ টকা গ'লে আমাৰ ইয়াত 2 লাখ টকা 3 লাখ টকা হৈ যাব বস্তুটো ডাইৰেক্ট আধাতকৈ আধাত আহি যাব ডাইৰেক্ট আপোনালোকে 50% আপ টু আপোনালোকে ডিসকাউন্ট পাই যাব তে আপলোডটো কেনেকুৱা মজবুত আছে পুৰা মজবুত তে এতিয়া আমি আপোনালোকৰ কেনেকৈ কি বনাই প্লেটসমূহ অলপ দেখাই দিব যত্ন কৰোঁ তে আহক বলক তে ভিডিঅ' ধুনীয়াকৈ চাই থাকক যে কেনেকৈ তেওঁলোকৰ প্লেটসমূহ বনাই সেইটো অলপ দেখাই দিবলৈ যত্ন কৰিম তে এতিয়া এইবিলাক চাওক প্লেটবিলাক বনাইছে দাদা এইবিলাক প্লেট আপোনালোকে ৰেডি কৰি আছে না পুৰা ৰেডি কৰি আছে আচ্ছা আপোনাৰ এই কামটো ক'ত শিকিলে কেৰেলাৰ পৰা শিকি আহিছে এই দাদাজন যিজন দেখিছে এই দাদাজনে একদম কেৰেলাৰ পৰা এই কামটো ধুনীয়াকৈ শিকি আহিছে কেইডাল দিব ইয়াত আপোনাৰ 9ডাল দিম 9ডাল বহুতে মজবুত হ'ব দেখোন ইয়াত আপোনালোকে জিঅ'টা যি দেখিছে এই 9ডালকৈ জিঅ'টা দিছে চাই লওক আৰু এনেকৈ প্ৰথম পথালিকৈ দিছে আৰু এনেকৈ দীঘে দিব নেকি দীঘে কেইডাল দিব 3ডাল আচ্ছা এইবিলাক চাওক কিমান মজবুত হৈছে প্ৰথম চিমেণ্ট দি তেওঁলোকে যিখিনি মছলা আছে দি লৈছে তাৰ ওপৰত তেওঁলোকে জিঅ'টাৰ দিছে এইফালে টোটেল 9ডালকৈ দিছে আৰু ইয়াৰ ওপৰত আকৌ এতিয়া মছলা দি দিব আচ্ছা এইটো চাই লওক ধুনীয়াকৈ একদম ধুনীয়াকৈ দেখাই দিব যত্ন কৰিছোঁ এইবিলাক প্লেটবিলাক ৰেডি কৰি ৰাখিছে এইবিলাক চব বুকিং নেকি বুকিং আচ্ছা তে দাদাহঁতৰ এইবিলাক মোৰ পিছফালে যি দেখিছে এইবিলাক প্লেটসমূহ পুৰা ৰেডি কৰি ৰাখিছে এইবিলাক চব তেওঁলোকৰ বুকিং আছে 10 বছৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা এই কামখিনি কৰিছে যিহেতু আৰু আপোনালোকক সেইকাৰণে দেখাই দিবলৈ যত্ন কৰিছে যে আপোনালোকে এটা ভাল বস্তু লওক যে 2 টকা দাদা খৰচ কৰিছে হয় ভাল বস্তু এটা লওক ভাল এটা তেওঁলোকে লওক কাৰণ যিহেতু পইচা এবাৰ যিহেতু খৰচ কৰে সেইটো তেওঁলোকে বহুতে এটা বাউণ্ডাৰী ৱাল দিব বিচাৰে 2 টকা খৰচ কৰি তে বস্তুটো ভাল লওক হয় দাদা এইটো ফিনিচিং দি আছে ন এইটো ফিনিচিং দিম এইটো চিমেণ্ট ছটিয়া দি আছে দাদা এইখিনিতে এটা কথা সুধো বস্তুটো এনেকৈ পুৰা প্লেন যে হৈ যায় আৰু এতিয়া প্লাষ্টাৰ কৰা জেমেলাটো নাথাকে কিন্তু আপুনি যদি ইটাৰে আপুনি যদি ৱাল দিয়ে তেতিয়াহ'লে আকৌ এবাৰ প্লাষ্টাৰ কৰিব লাগে ডাবল খৰচা আহি যায় হয়তো ডাবল প্লাষ্টাৰ কৰিবলৈ এইটো প্লাষ্টাৰ কৰিব নালাগে ৰং কৰি দিলে হৈ গ'ল তেতিয়া এইফালে দেখিব পাৰিছে একদম খুঁটা পুৰা ৰেডি কৰিছে দাদা এইবিলাক মছলা ঢালি আছে নেকি খুঁটা আচ্ছা আপুনি ৰড দিছে ৰডটো কি ৰড ব্যৱহাৰ কৰে আপোনালোকে ৰড এই যে আপোনাৰ 8mm ৰড আছে হয় 8mm ৰড আছে ন আচ্ছা
তেওঁলোকে একদম চাওক প্ৰথম দুডাল দিছে টোটেল কেইডাল দিব ইয়াত তিনডাল দিব তিনডাল ৰড থাকিব এতিয়া মছলা আকৌ ঢালিছে আচ্ছা মছলা ঢালাৰ পিছত ইয়াৰ পৰা আৰু এডাল দিয়া হ'ব এটা দিব আচ্ছা চাওক বহুতে মজবুত চাওক একদম বহুতে হেভি কোৱালিটি তেওঁলোকে মছলা দিছে আৰু এটা এইখিনি এটা কথা আপোনাৰ চিমেণ্টটো কি ব্যৱহাৰ কৰে ষ্টাৰ টাইগাৰটো মজবুত হয় আৰু দেখিব ভাল ফিনিচিং এটা ভাল ফিনিচিংটো হৈছে আচ্ছা কাৰণ এইফালে চাওক একদম এইফালে চাওক দেখাই দিছোঁ এইবিলাক পোষ্টবিলাক যিহেতু ৰেডি কৰি ৰাখিছে এইবিলাক ফিনিচিংটো আপোনালোকে দেখিবলৈ চাওক একদম বহুতে ধুনীয়া ফিনিচিং এটা দিছে দেখিছে এটা কথা সোধো কাৰণ সকলোৱে জেওৰা দি লয় হয় জেওৰাখন দিয়া আৰু এই ৰেডিমেড বাউণ্ডাৰী দিয়া পাৰ্থক্যটো বেছি নহয় কিন্তু হয় খৰচাটো শ্লাইড অলপ বেছি যাব কিন্তু মজবুতটো আৰু কিমান দি যায় অলপ ধুনীয়াকৈ কৈ দিয়ক জেওৰা আৰু ৰেডিমেড বাউণ্ডাৰী ৱালৰ বিষয়ে জেওৰাটো দি দিলে আপোনাৰ 1 বছৰ নাযায় গৰু লাত মাৰি ভাঙি পেলাই দিব হয় এইটো আপোনাৰ এই স্লেবটো বাউণ্ডাৰীটো দিলে আমাৰ আপোনাৰ 40 বছৰ 30 বছৰ 40-30 বছৰ যাব 40-30 বছৰ যাব গ্যাৰান্টি আছে এইটো আমাৰ গ্যাৰান্টি দিছে ডাইৰেক্ট গ্যাৰান্টি দিছো আমি আপুনি 30-40 বছৰ ডাইৰেক্ট গ্যাৰান্টি দিছে আৰু এটা কথা এইখিনিতে কৈ থওক শুনক আপুনি এখন জেওৰা দিলে জেওৰাখন আপুনি যে এবছৰ যাব সেইটো কথা নাই কাৰণ কাইলৈ গৰুৱে ভাঙি পেলালে গৰুৱে ভাঙি পেলোৱাৰ পিছত আপোনালোকে একদম ভাঙি একদম ক্লিয়াৰ আকৌ আপোনালোকে নতুনকৈ দিব লাগিব কিন্তু আপোনালোকে এই মোৰ পিছফালে এইবিলাক যি ৰেডিমেড বাউণ্ডাৰী ৱাল এইবিলাক দেখিছে কিন্তু এইবিলাক আপুনি লগোৱাৰ পিছত এবাৰ আপুনি লগোৱাৰ পিছত খৰচাটো শ্লাইড বেছি আহিব জেওৰাতকৈ এই ৰেডিমেড বাউণ্ডাৰী ৱালৰ খৰচাটো শ্লাইড বেছি আহিব কিন্তু আপোনালোকে ইয়াত আপোনাৰ 30-40 বছৰ দাদাহঁতে ধুনীয়াকৈ গ্যাৰান্টি দিছে ডাইৰেক্ট 40 বছৰ যাব 30-40 বছৰলৈ কিবা প্ৰব্লেম হ'লে ডাইৰেক্ট দাদা একদম ৰিস্ক ল'ব ডাইৰেক্ট ৰিস্ক লৈছে আৰু এতিয়া এইখিনিতে অলপ এইটো দেখাই দিয়কচোন কেনেকুৱা মজবুত হয় অলপ ওচৰৰ পৰা আহি দেখাই দিম এইটো চাওক চাউণ্ডটো শুনি লওক এইটো চাউণ্ডটো শুনক কেনেকুৱা এইটো চাওক কেনেকুৱা গপচ একদম বহুতে গপচ এইবিলাক ৰেডিমেড ৱাল আৰু ডিজাইনো আপোনালোকে বহুতে পাই যায় এইটো এটা ডিজাইন দেখিছোঁ আৰু এইফালে এটা ডিজাইন দেখিছোঁ এইটো ডিজাইনো বেলেগ সেইটো ডিজাইনো বেলেগ গোটেইকেইটা বেলেগ বেলেগ ডিজাইন আৰু আপোনালোকৰ যেনেকুৱা ডিজাইন লাগে মানে অকণ কৈ দিলে কাষ্টমাৰে যে মোক এনেকুৱা এটা ডিজাইন লাগে আমি এইটো ডিজাইন বনাই দি দিম এখন ফটো উলিয়াই দিলে মোক এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱালৰ ডিজাইন লাগে আপুনি বনাই দিব পাৰিব যেনেকুৱা লাগে গুগলৰ পৰা আপুনি এখন ফটো উলিয়াই দিয়ক ফটোখন উলিয়াই দিয়াৰ পিছত যেনেকুৱা ডিজাইন আপুনি দিয়ে তেনেকুৱা আপোনালোকৰ ৰেডিমেড বাউণ্ডাৰী ৱাল একদম কম খৰচত আপোনালোকক তেওঁলোকে প্ৰভাইড কৰিব পাৰিব অল অসমত তেওঁলোকে দাদাহঁতে যাব গৈ একদম প্ৰভাইড কৰিব যেনেকুৱা লাগে আপোনাক ডিজাইন এটা খালি আপুনি যদি আপোনালোকে ইয়াত কেইবাটাও ডিজাইন আছে আপোনালোকে ইয়াত থকা যদি ডিজাইন আপোনালোকৰ পচন্দ হোৱা নাই আপুনি ভাবিছে আৰু অলপ আধুনিকভাৱে আমি বনাওঁ তেনেহ'লে দাদাক সেই ডিজাইনটো আপুনি হোৱাটছআপত দেখাই দিয়ক স্ক্ৰীণত যিহেতু নাম্বাৰ ওলাই থাকিব স্ক্ৰীণৰ নাম্বাৰ দাদাক কওক যে মই এইটো ডিজাইন লাগে ডাইৰেক্ট দাদা সেইটো প্ৰভাইড কৰিব পাৰিব যিহেতু দাদাৰ 10 বছৰ যিহেতু দাদা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এই কামটো কৰিছে আৰু এটা বহুতে বৃহৎ ফেক্টৰী এটা দাদাই যিহেতু খুলিছে দাদা এইখিনিতে এটা কথা সোধো আপোনালোকৰ এই ৰেডিমেড বাউণ্ডাৰী ৱালৰ বাহিৰে আৰু আপোনালোকে কি কৰে ফেন্সিঙৰ বা কিবা অত্যাধিক কিবা কৰে নে আছে ফেন্সিঙৰ কাম কৰে ফেন্সিং বস্তুটো অলপ ধুনীয়াকৈ কৈ দিয়কচোন কেনেকুৱা হয় মানে ফেন্সিং বস্তুটো এনেকুৱা মানে পোষ্টবিলাক এনেকুৱা থাকিব মানে নে কি পোষ্টটো এনেকুৱা থাকিব আচ্ছা ইয়াত আপোনালোকৰ যিটো তাঁৰ থাকে সেইটো থাকিব নেকি তাঁৰটো থাকিব ধৰক আপোনাৰ জেওৰা বেৰাটোতো আপোনাৰ ফেন্সিঙৰ মালটো আপোনাৰ গৃহস্থ ভাল পাইছে ভাল পাইছে আমাক মাতিছে আমি ধুনীয়াকৈ বনাই দি দিছোঁ আচ্ছা ফেন্সিঙত মানে এই ৰেডিমেড ৱালতকৈ কম আহিব নেকি ৰেডিমেড ৱালতকৈ সেইটো দামটো অলপ কম হ'ব সেইটো তাতকৈ কম হয় ন আচ্ছা আপোনালোকে ভাল লাগিব কোনোবা ধৰক পইচা পাতি কম আছে আমি ফেন্সিঙৰ কামটো কৰি দিম আচ্ছা এতিয়া আপোনাৰ ফেন্সিং কামটো আমি ধুনীয়াকৈ বনাই দি দিম ভাল লাগিব কোনোবাই কোনো বাজেটটো অলপ কম তেতিয়া তেওঁলোকে এই ৰেডিমেড ৱালৰ সলনি তেওঁলোকে ফেন্সিঙো লগাই ল'ব পাৰিব আপোনালোকে সেই কামো কৰে সেইখিনি কামো কৰি আছে আচ্ছা আপোনালোকে যিহেতু বহুতখিনি বেৰাতেতো আমাৰ সেইটো বেৰা ভাল হ'ব ফেন্সিঙৰ মালটো ভাল হ'ব হয় আপোনালোকে জেওৰা দিয়ে এতিয়া বাদ দিয়ক ডাইৰেক্ট হয় ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়ক যদি তাতকৈ অকণমান যদি আপোনাৰ বাজেটটো কম আপোনালোকে ফেন্সিং দাদাহঁতৰ পৰা যোগাযোগ কৰি দিব পাৰিব এনেকুৱা ধুনীয়া গপচ পোষ্ট থাকিব তাৰ লগত এনেকুৱা যিখিনি তাৰ ফেন্সিং তাৰ থাকে এনেকুৱা আপোনালোকে ধুনীয়াকৈ পাই যাব দাদা অলমষ্ট গোটেইখিনি আপুনি বস্তু ধুনীয়াকৈ দেখাই দিছে হয় আপুনি আপোনালোকৰ মজবুত যিহেতু দেখাইছে ডিজাইন দেখাইছে আপোনালোকে এতিয়া যিহেতু কৈছে আপুনি আমাৰ ভিউ আছে যদি ফোন কৰিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যেনেকুৱা আপোনালোকক ডিজাইন এটা লাগে সেনেকুৱা ডিজাইন আপোনালোকে দিব পাৰিব হয় আৰু এইফালে পুৰা একদম এইটো এটা বেলেগ ডিজাইন এইটো বেলেগ ডিজাইন আছে এইটো অলপ চিম্পল এইটো অলপ চিম্পল ন চিম্পল ডিজাইন ভাল আছে ডিজাইন চাওক এইটো চাওক একদম চাউণ্ডটো চাওক দেখিছে ন কেনেকুৱা মজবুত এইবিলাক চাওক একদম বহুতে মজবুত হয় এইবিলাক চব বুকিং কৰি ৰাখিছে মানে এইবিলাক আপোনাৰ ক'ত আপাৰ আছাম ফালে যাব নেকি এইবিলাক আপাৰ আছামৰ ফালে যাব ন আপোনালোকে আপাৰ আছাম হওক লোৱাৰ আছাম হওক মধ্য অসম হওক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকে দাদাক ফোন কৰক স্ক্ৰীণত নাম্বাৰ ওলাই আছে ফোন কৰি কওক যে চাহিদৰ ভিডিঅ' চাই ফোন কৰিছোঁ ডাইৰেক্ট দাদাহঁতে একদম আপোনালোকক বনাই দি থৈ আহিব পাৰিব আৰু লগতে আপোনালোকে ইটাৰে যি বাউণ্ডাৰী ৱাল আছে সেই ইটাৰে ৱাল সৈতে আপোনালোকে এই ৱাল যদি লগাওক মজবুত হ'ব প্লাছ আপোনালোকৰ 50% আপোনালোকে ৰেহাই পাব আপোনালোকে ইটাৰে বাউণ্ডাৰী ৱাল দিলে 5 লাখ 6 লাখ টকা যাব আপোনালোকে ইয়াত আপোনালোকে মাত্ৰ
2 লাখ টকা বা 2.5 লাখ টকা এটাত আপোনালোকে সেই কামটো কৰিব পাৰিব আৰু য'ত আপোনালোকে ইটাৰে যেনিবা সৰু কাবাৰ 1 লাখ টকা যায় তাত আপোনালোকে এই কামটো কৰিলে আপোনাৰ 50,000 যাব ডাইৰেক্ট আধা ডাইৰেক্ট ডিসকাউন্ট আহি যায় তে চাওক একদম বহুতে মজবুত প্লাস আপোনালোকে ডিসকাউন্ট পাব আৰু এইখিনতে আৰু এটা কথা খুদু চাওক আপোনালোকে ইটাৰে যেটো বাউন্ডাৰী ৱাল বহুতে লগালে মিস্ত্ৰী আপোনাৰ জেমেলা হয় মিস্ত্ৰী জেমেলা হ'ব মানুহ খোৱা বোৱা পা ধৰি মিস্ত্ৰী জেমেলা হয় কিন্তু আপোনালোকে এই কামটো কৰিলে কেনেকুৱা সিস্টেমত কৰে সেই কামটো কৈ দিওক এই কাম আমাৰ এতিয়া শুনক অপাৰ চামৰ পৰা এটা ফোন আহিল আপোনালোকক আপোনাৰ বাউন্ডাৰী বনাই দিব লাগে আমি সব মাল লৈ যাম গৃহস্থ ঘৰৰ পৰা পানীটো দিব বাকি সিমেন্ট বালি ৰড বস্তু পানী সব আমি ঘৰৰ পৰা লৈ যাম আপুনি সব লৈ যাব ভেজাল নাই কোনো ভেজাল নাই মালিকে ঘৰৰ পৰা খালি পানীটো দিব পানীটো দিলে হ'ল খালি পানীটো দিলে হ'ল বাকি সব আমি লৈ যাম কোনো ভেজাল নাই এই ৰেডিমেড বাউন্ডাৰী ৱাল লগালে আপোনালোকৰ কোনো মিস্ত্ৰী ভেজাল নাই আৰু ডাইৰেক্ট সব লৈ যাব তেওঁলোকে খালি আপোনালোকে পানীটো যোগান তেওঁলোকে ধৰিলে হ'ল যেহেতু পানীটো যোগান ধৰিলে আপোনালোকে বাকি সব এভৰিথিং তেওঁলোকে নিজৰ ফালৰ পৰা লৈ যাব একদম কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই আৰু আপুনি ইটাৰে যদি বাউন্ডাৰী ৱাল যদি গাঠে পইচা যায় সময় যায় আৰু মানুহ লাগিব এবিঘা দুবিঘা যদি খাজে তেতিয়াহ'লে আপোনালোকৰ এমাহমান লাগি যায় চাগে মিনিমাম এমাহ লাগিব এমাহ লাগি যায় চাগে মাটি বেছি আছে কাম মাটি বেছি থাকিলে কিন্তু আপোনালোকে এইটো কাম কি য'ত এমাহ লাগে আপুনি এইটো কিমান দিনত কৰিব পাৰিব এইটো ধৰক 1 মাহৰ ভিতৰত আমি 15 দিনত কৰি দিম 10-15 দিনত কৰি দিব চাওক একদম পুৰা সময় পৰা প্লাছ ৰেহাই সময় আৰু লগতে টাইম পইচা গোটেইখিনি বস্তু ৰেহাই হৈ পৰিব সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকে একদম ভাল কোৱালিটিৰ ৰেডিমেড বাউন্ডাৰী ৱাল লগাওক এই দাদাৰ লগত দাদাৰ যিহেতু 10 বছৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এই কাম যিহেতু কৰি আছে কোনো চিন্তা কৰিব নালাগে একদম ধুনীয়াকৈ দাদাই গেৰাণ্টি দিছে 30-40 বছৰ এতিয়া আপোনালোকে স্ক্ৰীনত যি নাম্বাৰ ওলাইছে স্ক্ৰীনত ওলাই থকা নাম্বাৰত ফোন কৰক ফোন কৰি আপুনি আপোনাৰ যি ৰেডিমেড বাউন্ডাৰী ৱাল আপোনালোকৰ নিজৰ ঘৰত তৈয়াৰী কৰি ল'ব পাৰিব তে দাদা আজি আৰু ভিউৱাৰ্ছৰ কাৰণে আৰু কিবা ক'বনে আৰু ক'বলৈ আৰু নাই আপোনালোকে যেখিনি আমি কৈছো এইখিনি ৰাইজে চাই পেলাই আমাক ভাল পালি হ'ল আচ্ছা দাদা ধুনীয়া কথা এটা কৈছে যে দাদা চিম্পল ধুনীয়াকৈ কৈ দিছে কথাটো যে আপোনালোকে যিহেতু চাওক নিজেও এবাৰ চাই যাব পাৰিব যদি আপোনালোকৰ নগাঁও ওচৰে পাছৰে নিজেও চাই যাব পাৰিব লগতে তেওঁলোকে ফোন কৰিলে হ'ল একদম অসমৰ বিভিন্ন প্ৰান্ততে গৈ তেওঁলোকে বনাই দি থৈ আহিব পাৰিব তে আজি ভিডিঅ'টো গোটেইখিনি যিহেতু অলমষ্ট দেখালোৱে তে আজি ভিডিঅ'টো ইমানে আছিল বেছি দীঘলীয়া নকৰোঁ আপুনি যদি পচন্দ হয় এতিয়া আপোনাৰ স্ক্ৰীনত ওলাই থকা নাম্বাৰত ফোন কৰি দাদাৰ লগত যোগাযোগ কৰক যোগাযোগ কৰি আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ নিজৰ ঘৰখন সজাই তোলক নমস্কাৰ